নোৱাৰা নাই কোনো কাৰণ এতিয়া কৰিম তোক মই ভক্ষা পাখৰি পাছত কিন্তু নপলাবি প্ৰাণৰ ভয়ত ৰাতিপুৱাই তহঁতি কাজিয়া আৰম্ভ কৰিয়ে দিলে নালাগিবি ঐ মোৰ শান্তি নোহোৱা হৈছে ঐ একজনীৰ পৰা নাহিব দেতা মোৰ কাখলৈ খংগৈ মোৰ চুলিৰ আগ পালেগৈ পালেও তোৰ খং চুলিৰ আগ আজি দেউতাৰ আগত কাটিম তোৰ নাক এইকেইজনীৰ পৰা মোৰ শান্তি নোহোৱা হৈছে ঐ নালাগিবি ঐ তহঁতি কাজিয়া নালাগিবি মই শুনিছো আপোনাৰ কথা ইমানতে সামৰিলো আজি কাজিয়া হাই কি পাপৰ ফলত এই দুজনী বোৱাৰী পালো মই এইকেইজনীৰ পৰা শান্তি নাই ঐ চাহ অকণ বনা কোনজনীয়ে বনাও তহঁতক কি খাই পাইছিলে ছাগলী জিভা খাই পাইছিলে নেকি চব থাক বুলিছো নহয় তহঁতি চব থাক মালতী আছনে বাৰু আপুনি বহক ঘৰলৈ গৈছানে নাই পিছে বুজিছে না কৈ দিও আমাৰ গাঁৱৰ মানুহবিলাক এইখন গাঁৱৰ মানুহবিলাকতকৈ বেলেগ কেনেকুৱানো মানে এতিয়াকৰ লগত কাজিয়া লাগি ঘৰৰ পৰা ঘূৰি অহা আৰু দুই তিনটালে পলাই যোৱা আকৌ ঘূৰি অহা ছোৱালীবোৰ আমাৰ গাঁৱৰ বৰলা ল'ৰাবিলাকলে বিয়া পাতি দিয়ে হয় নেকি তেনেকুৱা নেকি শুনিছ নাই মোৰ তুলিৰ তলৰ পৰা কোনজনীয়ে মোৰ 200 টকা মাৰিলি কচোন মই হলে চুৰ কৰা নাই দেই দেতা মই যাওঁ তুমি বহা ডাঙৰ বৈজনীক মাত কি হ'ল দেতা মোৰ 200 টকা তুলিৰ তলৰ পৰা হেৰাইছে কোনজনীয়ে মাৰিলি ক দেতা এই নিলে নেকি আকৌ এই কলে আকৌ এবাৰ ককচোন নিবও পাৰা অভাৱত থকা নহয় অভাৱত থাকিলে বুলি স্বভাৱ নষ্ট নকৰো মই গম পোৱাছে কোন কেনেকুৱা কথা চাই চিতি কব কৈ দিলে হলে দেই কি গাল কৰিবি তই নিজৰ মতা মানুহটো পাই পইচা মাৰা তই কথা কবলৈ আহিছ আপুনি দেখিছিলে নেকি কথা কৈছে যে চুলিত ধৰি চুচুৰাই পেলাম দুইজনী বোৱাৰী কম নহয় দেই তহঁতি কি মৰিবলৈ আহিছিলি মোৰ ল'ৰা দুটালে তেজটোৰ পৰা খাবলৈ আহিছিলি কি মোৰ যে শান্তি নাই মই মৰিলেহে যদি শান্তি পাওঁ আৰু এইফালে বুলি কৈছো নহয় এইফালে তহঁতি মান সন্মান চব মোৰ শেষ কৰি দিছ যা ভিতৰলৈ তহঁতি শান্তি নোহোৱা হৈছে মোৰ এইকেইজনীৰ পৰা